মুহূৰ্ত আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত নাভূত নাশ্ৰুত ঘটনা হবলৈ লৈছে খালী চকীৰ সন্মুখত এবাৰ ভাষণ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অনিহা জাগিছে এতিয়া জনতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাল নোপোৱা হৈছে জনতাই যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে নাহৰকটীয়াৰ জনতাই নাহৰকটীয়াত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু শুনি আচৰিত হ'ব খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰিলে এনে ধৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে ভাষণ প্ৰদান কৰি আছে আনফালে জনতাই চকীৰ পৰা উঠি ঘৰলৈ ৰাওনা হৈছে এনেকুৱা এক ঘটনা সংঘটিত হৈছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এক নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভাত তা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ একেবোৰ কথা শুনিবলৈ একেবোৰ ঘোষণা শুনিবলৈ কাৰো যেন হাতত সময় নাই সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভা আধাতে এৰি ঘৰলৈ বাদ লৈছে মহিলা এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক চাওক কি ধৰণে আচলতে নাহৰকটীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখ্যান কৰিছে সৰ্বসাধাৰণ জনতাই নাহৰকটীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ নাহিল জনতা খালী চকীৰ সন্মুখতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ উল্লেখনীয় কথাটো হৈছে যে এবাৰো বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নাম উচ্চাৰণ নকৰিলে ইয়াৰ সলনি পদুম ফুলতহে ভোট দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত মানুহ নাই